হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। এয়া কেইদিনমানৰ আগৰে ভিডিঅ'। আমি সোনাবা দাদাহঁতৰ ঘৰলৈ গৈছিলোঁ আৰু তেতিয়াই অলপ ভিডিঅ' কৰি থৈছিলোঁ। তেওঁলোকে হজ কৰিবলৈ যাব সেইবাবে তেওঁলোকৰ ঘৰলৈ সকলোৱে গৈছিলোঁ, কিন্তু আমিজান যোৱা নাছিল। আমিজান মামাৰ ঘৰলৈ গৈছিল। সেইকাৰণে এয়াও দুদিনমানৰ আগৰ ভিডিঅ'ই হয়। মামাই লিচু আনিছিল, সেইবাবে আপোনালোকক ভিডিঅ' দেখুৱাই দিছোঁ অলপ। মামাহঁতৰ ঘৰত লিচু গছ আছে, সেইকাৰণে মামাই আনিছিল আমাৰ ঘৰলৈ। আৰু এয়া চাওক, ভাইটিয়ে খাই আছে। এতিয়া আবেলি সময়তে আমি বিয়াখনলৈ যাবলৈ ওলাইছোঁ আৰু মই এতিয়া ৰেডি হৈ গ'লোঁ। আৰু এতিয়া আমি যাওঁ আৰু আপোনালোকক মই তাতে লগ পামগৈ। এতিয়া আমি বিয়া ঘৰ আহি পাই গ'লোহি। দিনতে বহুত মানুহ হ'ল, সেইকাৰণে এতিয়া ইমান মানুহ নাই। অলপ সময় বহি আমি এতিয়া ভাত খাবলৈ আহিলোঁ। আহিব এতিয়া মানুহে। এতিয়া ভাত খাই সকলোৱে ইয়াতে বহি আছোঁ। এভেন চোৱা। এয়া হৈছে কইনা, আৰু এতিয়া আমি অলপ সময়ৰ পাছতে ঘৰলৈ যামগৈ। সেইবাবে তাইৰ লগত ভিডিঅ' এটা কৰি ল'লোঁ। হ'ব ভিডিঅ'টো। এতিয়া বিয়া ঘৰৰ পৰা আমি যাওঁ। বিয়া ঘৰৰ ওচৰতে আমাৰ বাইদেউহঁতৰ ঘৰো আছিল, সেইবাবে আমি তেওঁলোকৰ ঘৰতো সোমাই আহিলোঁ। তাৰ পৰা আহি আৰু ভিডিঅ' নকৰিলোঁ। আৰু এয়া হৈছে ৰাতিপুৱাৰ ভিডিঅ'। আমিজানে কৰি থৈছিলে। এই ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে, দেখিছেনে? সেইকাৰণে আপোনালোককো অকণমান দেখুৱাই দিওঁ বুলি ভাবিলোঁ। এতিয়া মই আপোনালোকক ফুলনিৰ ফুলখিনিও দেখুৱাই দিছোঁ। ইয়াত থকা ফুলখিনি আমিজান আৰু সৰু খুৰীয়ে ৰুইছে। ইমান ধুনীয়া হৈছে, দেখিছেনে? আৰু এইফালে আমিজানে ৰুইছে এইখিনি ফুলো ধুনীয়া হৈছে। এইখিনি জলকীয়া হয়। এইখিনি ফুলো আমিজানে ৰুইছিলে। গ্ৰিলত ওলমাই থোৱা আছে এইখিনি। এতিয়া পিছফালে আমাৰ ঘৰত ইমান ধুনীয়াকৈ নেমু লাগিছে, দেখিছেনে? নেমুজোপাৰ কাষতে এয়া ৰবাব টেঙাও লাগিছে। এইফালে এয়া চাওক, আমাৰ ঘৰৰ পাৰকেইটা অকণমান দেখুৱাই দিছোঁ আপোনালোকক। এই পাৰকেইটা মাহীয়ে মিলাদতে আনিছিলে আমাৰ ভাইটিৰ কাৰণে। এতিয়া কিমান ডাঙৰ হৈ গ'ল, দেখিছেনে? আৰু এইজোপা হৈছে কঁঠাল গছ, দেখিছেনে কিমানখিনি কঁঠাল লাগিছে এইবাৰ? আমাৰ ৰুমৰ কাষতে ইমান ধুনীয়াকৈ চৰা বাঁহ এটা লৈছে, দেখিছেনে চৰাই দুজনীয়ে? আজিৰ ভিডিঅ' ইমানেই আছিল, আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু আগলৈ মোৰ ব্লগ চাবলৈ হ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।